মোবাইল ফোনৰ কেইটামান এনেকুৱা ট্ৰিক যিটো দেখি আপুনিও এইটোৱে ক'ব নাম্বাৰ 1 আপুনি যদি ফটো এখনক টেক্সটলৈ কনভাৰ্ট কৰিব বিচাৰে তেনেহলে আপুনি একো কৰিব নালাগে সিম্পল গুগল ওপেন কৰিব গুগল ওপেন কৰি উঠি এইটো কেমেৰাৰ দৰে আইকনত ক্লিক কৰিব ক্লিক কৰি উঠি ফটোখন সিলেক্ট কৰি ল'ব যিখন ফটো আপুনি টেক্সটলৈ কনভাৰ্ট কৰিব বিচাৰিছে তাৰ পিছত টেক্সটত ক্লিক কৰিব ক্লিক কৰি উঠি সিলেক্ট অলত ক্লিক কৰিব পিছত টেক্সটখিনি কপি কৰি ল'ব টেক্সটখিনি কপি হৈ যোৱাৰ পিছত আপোনাৰ য'ত ইচ্ছা ত'ত চেণ্ড কৰিব পাৰিব নাম্বাৰ 2 আপুনি কেতিয়াবা বহুত ফটো তোলে কিন্তু পিছত পাহৰি যায় এইখন ফটো মই ক'ত তুলিছিলো তেতিয়া আপুনি সিম্পল কেমেৰাটো ওপেন কৰিব ওপেন কৰি উঠি সেটিংছত যাব সেটিংছত গৈ উঠি সেভ লোকেশন ইনফো কৰি দিব ইয়াৰ দ্বাৰা আপুনি যেতিয়া ফটো তুলিব ফটোখনৰ লোকেশনটো সেভ হৈ যাব নাম্বাৰ 3 ইটো ক্লিক কৰিবলৈ আপুনি হোৱাটছএপত আহিব লাগিব তাৰ পিছত ষ্টাৰ হেলো ষ্টাৰ টাইপ কৰি সেন্ড কৰে যদি এইটো এনেকুৱা দেখা পাব নৰ্মেল আইকনতকৈ অলপ ডাঙৰ পিছত আন্ডাৰস্কোৱাৰ হেলো আন্ডাৰস্কোৱাৰ টাইপ কৰি যদি এইটো এনেকুৱা দেখা পাব ইউনিক টাইপৰ দৰে পিছত তিনিবাৰ সাইডৰ টিপি হেলো টাইপ কৰি সেন্ড কৰে যদি এইটো এনেকুৱা দেখা পাব